নমস্কাৰ দৰ্শকসকল, আপোনালোকে চাই আছে আই আছাম আৰু মই আছোঁ আপোনালোকৰ লগত বংকিম চন্দ্ৰ বৰ্মন। আজি মই আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাবলৈ লৈছোঁ গুগল প্লে ষ্ট'ৰৰ চিক্ৰেট ছেটিংছসমূহ, যিকেইটা হয়তো ইমান দিনে আপোনাক কোনেও কোৱা নাছিল। তেনেহ'লে বলক আৰম্ভ কৰোঁ। আজি আমি প্ৰথম ছেটিংছটো দেখুৱাম যে আপুনি যদিহে আপোনাৰ মোবাইল ফোনটো আপোনাৰ সৰু ল'ৰা ছোৱালী বা ভাইটি ভণ্টিক দিয়ে আৰু তেওঁলোকে যদি আপোনাৰ মোবাইল ফোনটো ইউজ কৰে, তেনেহ'লে এইটো ভিডিঅ' আপুনি একদম চাব লাগিব। এইটো ভিডিঅ' আপোনাৰ কাৰণে বনাইছোঁ আৰু এই ট্ৰিক্সটো আমি জনাম ভিডিঅ'টোৰ মাজতে ক'ৰবাত। তাৰ আগতে দেখুৱাব লৈছোঁ কেইটামান স্পেচিয়েল ট্ৰিক্স বা টিপছ বা যাক আপুনি চিক্ৰেট ছেটিংছ বুলি ক'ব পাৰে গুগল প্লে ষ্ট'ৰৰ। আমি প্ৰথমতে জনাম যে যদিহে আপুনি গুগল প্লে ষ্ট'ৰত যিটো এপ বা ছফ্টৱেৰ এতিয়ালৈ বজাৰত অহাই নাই, লঞ্চ কৰাই নাই আৰু কোনেও ব্যৱহাৰ কৰি পোৱা নাই, আপুনি যদি সেই এপটো ব্যৱহাৰ কৰিব বিচাৰিছে, তেনেহ'লে আপুনি কেনেকৈ ব্যৱহাৰ কৰিব? ইয়াৰ কাৰণে আপোনালোকে যাব লাগিব আৰ্লি এক্সেছ। ইয়াতে দেখা পাইছে আপোনালোকে, একদম সোঁফালে চাওক, মোৰ লিখা আছে ইয়াৰ ওপৰত চাওক, ইয়াতে আৰ্লি এক্সেছ বুলি লিখা আছে। এইটো ইয়াতে ক্লিক কৰিব, আৰ্লি এক্সেছ। আৰ্লি এক্সেছত ক্লিক কৰিলে এইবিলাক চাওক, তলত আহিছে নিউ এৰাইভেলছ, মানে এইয়াত যিখিনি এপছ দেখুওৱা হৈছে এইখিনি এপছ এতিয়াও ৰিলিজ কৰাই হোৱা নাই। এইখিনি এপছ এতিয়াও কোনেও ইউজ কৰা নাই। গতিকে আপুনি যদিহে এইকেইটা এপ ইউজ কৰিব বিচাৰে, ইউজ কৰি চাব পাৰে। অৱশ্যে এই এপছকেইটাত অলপ বাগ বা দুই এটা অসুবিধা বা সমস্যা থাকিব পাৰে, কাৰণ এইকেইটা এপ এতিয়াও ফুল ফৰ্মত ৰিলিজ কৰা হোৱা নাই। এইকেইটা চলি আছে বৰ্তমান আৰ্লি এক্সেছত। ইয়াৰ পিছত আপোনালোকক দিবলৈ লৈছোঁ আমাৰ ছেকেণ্ড টিপ, আৰু যিটো হ'ল এটা ইণ্টাৰেষ্টিং টিপ, যে আপোনাৰ মোবাইলটো যদিহে আপোনাৰ ল'ৰা ছোৱালী বা সৰু ভাইটি ভণ্টিয়ে ব্যৱহাৰ কৰে আৰু আপুনি বিচাৰে যে যিবিলাক 18+ এপছ বা গেমছ, মানে যিবিলাক বস্তু এডাল্টৰ কাৰণে বনোৱা হৈছে, সেই বস্তুখিনি তেওঁলোকে দেখা নাপাওক, আপুনি হাইড কৰি থ'ব। এনেকুৱা এটা ছেটিংছ আছে যাৰ ফলত আপুনি এইটো হাইড কৰি দিব পাৰে। ইয়াৰ ফলত আপুনি আপোনাৰ ল'ৰা ছোৱালীয়ে যদি আপোনাৰ মোবাইল ইউজ কৰে বা সৰু ভাইটি ভণ্টিয়ে মোবাইলটো ইউজ কৰে, তেনেহ'লে যিবিলাক বস্তু দেখা পাব সেইটো তেওঁলোকৰ বয়স অনুসৰিয়ে দেখা পাব। যিবিলাক বস্তু শিশুৰ কাৰণে বনোৱা হৈছে সেইখিনিহে দেখা পাব। ইয়াৰ কাৰণে আপোনালোকে ইয়াতে গুগল প্লে লিখা আছে, ইয়াতে থাকক বাওঁফালে তিনিটা আঁচ দিয়া আছে বা দাগ দিয়া আছে, তাতে ক্লিক কৰক। ক্লিক কৰিলে আপোনালোকে তলফালে যাব, ইয়াত যাব, তলফালে গ'লে এটা ছেটিংছ দেখা পাইছে, ইয়াতে ছেটিংছত কৰিব। ছেটিংছত ক্লিক কৰি ইয়াতে আহিছে, ইয়াতে দেখা পাইছে আপোনালোকে অলপ তলৰ ফালে আহিলে ইউজাৰ কণ্ট্ৰলছ, ইয়াতে আছে চাওক পেৰেণ্টেল কণ্ট্ৰলছ। হয়, ঠিকে শুনিছে, পেৰেণ্টেল কণ্ট্ৰলছ। ইয়াতে আপোনালোকে ক্লিক কৰক। এইটো বৰ্তমান অফ হৈ আছে। পেৰেণ্টেল কণ্ট্ৰলছত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এইটো আহিব, আৰু পেৰেণ্টেল কণ্ট্ৰলছ আৰ অফ বুলি আছে, ইয়াতে এটা ছুইচ আছে, এইটো ক্লিক কৰি দিয়ক। ক্লিক কৰি দিলে আপোনাক এটা পিন নম্বৰ দিবলৈ ক'ব। আপুনি ইয়াতে আপোনাৰ নিজৰ ইচ্ছামতে যিটো পিন নম্বৰ দিব বিচাৰে সেইটো দিব পাৰে। মই ডিফল্ট দিছোঁ 1 2 3 4, 4টা দিলেই হৈ যায়, আপুনি বেছিও দিব পাৰে। দিয়াৰ পিছত আপুনি কৰি দিব অ'কে। আকৌ কনফাৰ্ম কৰিব লাগিব, অৰ্থাৎ পিন নম্বৰটো ছেইম পিন নম্বৰ আকৌ এবাৰ মাৰি দিয়ক। 1 2 3 4 মই মাৰিলোঁ আকৌ এবাৰ আৰু কৰি দিলোঁ অ'কে। ইয়াৰ পিছত ছেট কণ্টেণ্ট ৰেষ্ট্ৰিকশ্যন, অৰ্থাৎ আপুনি কি ৰেষ্ট্ৰিক্ট বা বয়স হিচাপত দেখুৱাব। এপছ এণ্ড গেমছ, ইয়াতে চাওক, ক্লিক কৰক। ইয়াতে চাওক ৰেটেড ফৰ, প্ৰথমতে দিয়া আছে ৰেটেড ফৰ 3+, অৰ্থাৎ এইটো যদি আপোনালোকে ক্লিক কৰে, তেনেহ'লে আপোনাৰ মোবাইলত কেৱল 3 বছৰীয়া ল'ৰা ছোৱালীৰ কাৰণে যিখিনি বস্তু আছে, এপছ এণ্ড গেমছ আছে, সেইখিনি শ্ব' কৰিব। ছেকেণ্ডটো ক্লিক কৰিলে 7 বছৰ বয়সীয়া, 3ৰ পৰা 7 এইখিনি শ্ব' কৰিব। 12+, অৰ্থাৎ 12 বছৰলৈ শ্ব' কৰিব, আৰু ঠিক সেইদৰে 18 বছৰলৈ এনেকুৱাকৈ আপোনালোকে শ্ব' কৰি লাষ্টত এইটো ছেভত ক্লিক কৰি দিব। তাৰপিছত আছে ফিল্মছ। বহুতেই হয়তো ফিল্ম লয় ইয়াৰ পৰা, তো প্লে ষ্ট'ৰৰ পৰা ফিল্মক কিনি লয় বহুতে। ইয়াৰ ফলত আপোনালোকে এনেকুৱা ইয়াতেও ৰেষ্ট্ৰিকশ্যনটো কৰি ছেভ কৰি দিব পাৰে, বা নকৰিলে অল এলাউ কৰি দিব পাৰে। ইয়াৰ পিছত মিউজিক আছে, গানো আছে। কেনেকুৱা ৰেষ্ট্ৰিক্ট মিউজিক মাৰ্কেট এক্সপ্লিচিট বাই কণ্টেণ্ট প্ৰভাইডাৰ্ছ, এইটো আপুনি ইচ্ছা কৰিলে ছেট কৰি ল'ব পাৰে। এইটো আছিল আমাৰ আন এটা চিক্ৰেট।
ইয়াৰ পিছৰ যিটো সিক্ৰেট সেটিংস বুলি ক'ব পাৰি সেইটো হ'ল যে আপোনাৰ মোবাইল আপুনি এপছবিলাক সময়মতে আপডেট নকৰে আৰু কেতিয়াবা কি হয় এপছখিনি আমাৰ বেকডেটেড হৈ যায় ফলত হেং হোৱাৰ নিচিনা হৈ যায় আমি ব্যৱহাৰ কৰাত অসুবিধা পাওঁ এইটোৰ পৰা বাচিবলৈ আপুনি যে আপোনাৰ কোনটো এপত আপডেট আহিছে আপুনিটো চাব লাগিব এইটো চাবলৈ আপুনি এটা কাম কৰিব ইয়াতে আকৌ তিনিটা আঁচ দিয়া আছে ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ পিছত মাই এপছ এণ্ড গেমছ আছে ইয়াতে চাওক ইয়াতে ক্লিক কৰিব ক্লিক কৰিলে চাওক প্ৰথমতে দেখা থাকিব আপডেটছ চাওক কি আপোনাৰ এপৰ আপডেট আহিছে ইয়াতে চাওক লিষ্টখিনি ওলাই গৈছে ইয়াতে আপুনি আপডেটত ক্লিক কৰিলে আপোনাৰ এপছখিনি এনেকুৱাকৈ ডাউনলোডিং দেখাই থাকিব আৰু আপডেট হৈ যাব এনেকুৱাকৈ আপোনালোকে চেক কৰি ল'ব পাৰে যে আপোনাৰ মোবাইলৰ কি ছফ্টৱেৰৰ আপডেট আহিছে আমাৰ ইয়াৰ পিছতো টিপছ বা সিক্ৰেট সেটিংস হ'ল ইণ্টাৰেষ্টিং আৰু এইটো হ'ল যিকোনো এটা এপ আপোনালোকে নিশ্চয় শুনিছে যে বিটা টেষ্টাৰ বা বিটা ভাৰ্জন এইটো নিশ্চয় শুনি আহিছে আপোনালোকে যিকোনো এটা এপ বা ছফ্টৱেৰৰ বিটা ভাৰ্জনটো কেনেকৈ ইউজ কৰিব মই ইয়াৰ আগতে জনাই দিওঁ যে বিটা ভাৰ্জনটোত কিছুমান আগতীয়া অৰ্থাৎ এডভান্স বা যথেষ্ট বেছি ফিচাৰ থাকে আপুনি যদিহে বিটা ভাৰ্জনটো ইউজ কৰিব বিচাৰে আৰু এইটো কেনেকৈ ইউজ কৰিব ধৰক মই ইয়াতে VLC ফৰ এণ্ড্ৰইড এইটো এপৰ বিটা ভাৰ্জন ইউজ কৰিব বিচাৰিছোঁ তেনেহ'লে আপুনি এইটো এপত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তলৰ ফালে গৈ থাকিব তলৰ ফালে গৈ থাকিলে আপোনালোকে একদম লাষ্টৰ ফালে গৈ থাকিব চাওক ইয়াত আছে বিকাম এ বিটা টেষ্টাৰ ট্ৰাই নিউ ফিচাৰ্ছ বিফৰ দে আৰ মেড পাব্লিক গিভ ইয়ৰ ফিডবেক ডিৰেক্টলি টু দ্য ডেভেলপাৰ ইয়াত যদি আপোনালোকে আই এম ইন যিটো লিখা আছে ইয়াতে ক্লিক কৰি দিয়ে অলপ সময় লাগিব 1 মিনিট 2 মিনিটমান বা 3 মিনিটৰ লাগিব পাৰে ইয়াৰ পিছত আপুনি এনৰোল হৈ যাব অৰ্থাৎ আপুনি অন্তৰ্ভুক্ত হৈ যাব বিটা টেষ্টিং প্ৰগ্ৰামটোৰ কাৰণে VLC ফৰ এণ্ড্ৰইড এইটো ছফ্টৱেৰৰ কাৰণে আৰু ইয়াৰ পিছত জইনত ক্লিক কৰিব এনেকুৱা কৰিলে অলপ সময় পিছত আপুনি এইটো বিটা প্ৰগ্ৰামত এণ্টাৰ হৈ যাব আৰু যিবোৰ এডভান্স ফিচাৰ আছে এক্সট্ৰা ফিচাৰ আছে এইটো আপুনি ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনাৰ বন্ধুবোৰক দেখুৱাব পাৰিব যে আপোনাৰ এপটোত কিছুমান এক্সট্ৰা ফিচাৰ আছে দৰ্শকসকল আশা কৰিছোঁ আজি দিয়া ট্ৰিক্স কেইটা আপোনাৰ ভাল লাগিছে আৰু ভাল লাগিলে লাইক এটা কৰি দিব আৰু এইটো আপোনাৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰক যাতে তেওঁলোকেও এই ট্ৰিক্সখিনি জানি ল'ব পাৰে আৰু এতিয়ালৈ যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টোৰ তলতে ৰঙা ছাবস্ক্ৰাইব বুলি লিখা আছে তাতে ক্লিক কৰি দিয়ক আৰু ওচৰতে থকা বেল আইকনটোত ক্লিক কৰিবলৈ একেবাৰেই নাপাহৰিব কাৰণ বেল আইকনটোত ক্লিক কৰিলে আমি আপলোড কৰা ভিডিঅ'বোৰৰ নটিফিকেশ্যন সৰ্বপ্ৰথমে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব বহুমূলীয়া সময়কণ দি আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক জনাইছোঁ ধন্যবাদ আৰু মই বংকিম চন্দ্ৰ সুবিধাই লগ পাম আপোনাক কাইলৈ আন এটি ইণ্টাৰেষ্টিং ভিডিঅ'ত নমস্কাৰ